আজিৰ দিনৰ বিগ ব্ৰেকিং নিউজ। আমি আপোনাক আজিৰ দিনৰ সবাতোকৈ ডাঙৰ খবৰ দিবলৈ ওলাইছোঁ। অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় চৰিত্ৰ কে ছাৰৰ ছোৱালীক কোনোবাই অপহৰণ কৰিছে। হয়, আপুনি ঠিকেই শুনিছে। আপুনি নিশ্চয় এইকেইদিন কে ছাৰক বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকত দেখা নাই, যাৰ কাৰণ হ'ল কে ছাৰৰ জীয়ৰী বৰ্তমান অপহৰণ হৈ আছে আৰু কে ছাৰে যিমান পাৰে চেষ্টা কৰি আছে নিজ জীয়ৰীক বচাবলৈ। এতিয়া কোনে আৰু কেতিয়া অপহৰণ কৰিলে কে ছাৰৰ ছোৱালীক এই সকলোবোৰ জনাম। তাৰ আগত ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। প্ৰিয় দৰ্শকসকল, আপোনালোকক জনাওঁ যে কে ছাৰৰ ছোৱালীজনী সঁচাকৈয়ে অপহৰণ হোৱা নাই। কে ছাৰ ওৰফে সিদ্ধাৰ্থ শৰ্মাৰ এখন নতুন চিনেমা আহি আছে, য'ত কে ছাৰৰ ছোৱালী অপহৰণ হৈছে। কে ছাৰে এটা FB পোষ্ট দি লিখিছে যে যিসকলে মোক বিচাৰি আছে তেওঁলোকক জনাই দিয়ক, সিদ্ধাৰ্থ अभी जिंदा है and he is on mission, चाहे जो हो जाए मेरी बेटी को बचाना है, shooting my next হিন্দী ফিচাৰ ফিল্ম। এইটো FB পোষ্টৰ পৰা এই কথাই জানিব পাৰি যে কে ছাৰ মানে আমাৰ মৰমৰ সিদ্ধাৰ্থ শৰ্মা ছাৰ বৰ্তমান এখন নতুন চিনেমাত বহুত ব্যস্ত হৈ আছে, যাৰ বাবে বেহাৰবাৰী আউটপোষ্টত তেওঁক আমি দেখিবলৈ পোৱা নাই। তেওঁৰ আহিবলগীয়া চিনেমাখনত তেওঁৰ ছোৱালী ৰোল যোনে কৰিব তেওঁ অপহৰণ হ'ব আৰু কে ছাৰ মানে আমাৰ সিদ্ধাৰ্থ ছাৰে নিজৰ ছোৱালীক বচাবলৈ প্ৰাণ ঢালি দিব। লক্ষণীয় হ'ব আৰু অসমৰ ৰাইজে এইখন চিনেমাক কিমান মৰম দিয়ে, কিমান সঁহাৰি দিয়ে সেয়াও লক্ষণীয় হ'ব। গতিকে আপুনি কে ছাৰক ভাল পায়নে? বা কে ছাৰৰ আহিবলগীয়া চিনেমাখনৰ বিষয়ে আপোনাৰ মন্তব্য আমাক কমেণ্ট বক্সত জনাব। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।